পৰ্যবেক্ষিত কৰিছে অনুষ্ঠানলৈ অসমীয়া সংগীত জগতত তেওঁ ইতিমধ্যে খুদিত কৰিছে নিজৰ যুগ ফ্ৰেণ্ডছ মই ৰাগ আৰু আজি আমাৰ গোটেই জুবিনিয়ানসকলৰ কাৰণে এটা ধুনীয়া ভাল খবৰ আছে আমাৰ মৰমৰ শিল্পী স্নেহৰ শিল্পী জুবিন দাই লাভ কৰিলে প্ৰতিদিন টাইমৰ পৰা এটা এৱাৰ্ড আৰু সেইটো হ'ল এচিভাৰ মিউজিক এৱাৰ্ড যিটো এৱাৰ্ড তেখেতক মানে প্ৰদান কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ভাষাত গীত পৰিৱেশন কৰি থাকিলেও তেওঁৰ বুকুত অহৰ্নিশে বাজে মাতৃভাষাৰ সুৰ যাৰ বাবে মায়ানগৰী মায়া এৰি তেওঁ আজি কৰ্মৰত নিজৰ জন্মভূমি এই মুহূৰ্তত মঞ্চত আমাৰ আহি উপস্থিত হৈছেহি আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ আৰু আমাৰ আজি অতিথিসকলে এয়া আগবঢ়াইছে এচিভাৰ মিউজিক এৱাৰ্ড Ladies and gentlemen, a big round of applause for our very own Zubin Garg. মাননীয় স্পিকাৰ শ্ৰী ওম বিৰলা দেৱে মাননীয় মুখ্যমন্ত্ৰী